দাদা দিনে দিনে হেৰি হৈছে চিকমিকিয়া হৈ আছে আৰু লক্ষ্মণ আহিছে নাই বছক লক্ষ্মণ আহিছে আশা মারি দিনে Oh. Yo te mucho ponerle algo nunca que tengo esta. Tino. আমি এইবাৰ 29 ইয়াৰ্ছ হ'ল আমাৰ ইয়াত ছট পূজা আণ্ডাৰে বৃহত্তৰ খাবিদা কেন্দ্ৰীয় ছট পূজা সমিতি আণ্ডাৰত আমি 94ৰ পৰা পাতি আছোঁ এজ এ কমিটি আৰু আমাৰ ইয়াতো 4দিনীয়া প্ৰগ্ৰাম হয় 4দিনীয়া ভিতৰত 2দিনীয়া ঘৰত হয় প্ৰগ্ৰাম আৰু 2দিনীয়া আমাৰ ঘাটত হয় তো ঘাটত প্ৰগ্ৰাম মানে 30 তাৰিখ যিটো আমাৰ ঘাটত প্ৰগ্ৰাম হ'ব সন্ধিয়া আৰ্ঘ পিছত ৰাতি ইয়াত পূজা অৰ্চনা আছে হৱন যজ্ঞ আছে আৰু গোটেই ৰাতি আপোনাৰ ভজন সন্ধিয়াৰ প্ৰগ্ৰাম আছে আৰু ৰাতিপুৱা 31 তাৰিখে প্ৰাতঃ অৰ্ঘ হ'ব প্ৰাতঃ অৰ্ঘৰ পিছত আমাৰ ভগৱান সূৰ্য আৰু অৰ্ঘ দিয়াৰ পিছত এইটো পাৰণ হ'ব পাৰণৰ পিছত পূজাটো সম্পন্ন হ'ব ইয়াত আমাৰ আজিকালি এনেকৈ হৈছে যে আগত বিহাৰী সম্প্ৰদায় বুলি প্ৰচলিত আছিল কিন্তু এতিয়া এইটো নহয় এতিয়া ইয়াত সব সম্প্ৰদায় জনগোষ্ঠীৰ মানুহ ইয়াত পূজা কৰে ইয়াত বিহাৰী হিন্দী ভাষী সমাজৰ লগতে আপোনাৰ বেংগলী সমাজ হোক বা অসমীয়া সমাজ হোক বা লোকেল যিমান আছে জনগোষ্ঠী সবেই ইয়াত আহি শ্ৰদ্ধাপূৰ্বক পূজাটো কৰে সমাগম মানুহ করিবন আপনার 20,000 মানুহ তো হবই এনে পূজাটো যেটো দেখিছে আপনার পূজা সাউন্ডিং লাগা যিমান আছে সবতে আমার ব্রতধারী যিমান আছে ইহঁতে আহি পূজাটো তাত মানে পূজাটো করে বাজেট ঠিক আমার লোক যেনেকৈ আমি তো 0 বাজেটের পৰা আৰম্ভ কৰোঁ প্ৰগ্ৰামটো কিন্তু এবাৰ 3-ৰ ওপৰত বাজেটৰ প্ৰগ্ৰাম আছে বাজেটৰ প্ৰাৱধান আছে আৰু আমাৰ এইটো বাজেটত আমাৰ যিমান ক'লো আপোনাৰ আগতে যিমান সম্প্ৰদায় জনগোষ্ঠী মানুহ আছে সবে আমাক হেল্প কৰে সাংস্কৃতিক সন্ধিয়া আপোনাৰ 30 তাৰিখ ৰাতি আমাৰ ইয়াত ভজন সন্ধিয়াৰ প্ৰগ্ৰাম আছে ৰাতি এইটো আমাৰ আহিব কলাকাৰবিলাক আহিব